আমাৰ পৃথিৱীক ব্লু প্লেনেট বা নীলা গ্ৰহ বুলিও কোৱা হয় কাৰণ ইয়াৰ প্ৰায় 70% অংশ অকল পানীৰে আৱৰি আছে কিন্তু আজিও মানুহে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ইয়াৰ কাৰণ হৈছে পৃথিৱীৰ প্ৰায় 97% পানী সাগৰীয় পানী অত্যাধিক লৱণ বা নিমখ থকাৰ বাবে সাগৰৰ পানী মানুহে খোৱা যোগ্য নহয় কিন্তু এই পৃথিৱীত এনেকুৱা এটা প্ৰাণী আছে যিটোৱে সাগৰৰ পানী খাব পাৰে কাৰণ তাৰ শৰীৰে সাগৰৰ পানী নেচাৰেলি ফিল্টাৰ কৰি দিয়ে সেই জীৱটো হৈছে পেঙ্গুইন পেঙ্গুইনৰ শৰীৰত এটা গ্ৰন্থি থাকে যাৰ নাম হৈছে সাব অৰ্বিটেল গ্ৰন্থি এই গ্ৰন্থিটোৱে সাগৰৰ পানী ফিল্টাৰ কৰি পানীৰ পৰা নিমখ পৃথক কৰি তাক বিশুদ্ধ পানী যোগান ধৰে কিন্তু আনফৰ্চুনেটলি মানুহৰ শৰীৰে এনেকুৱা কৰিব নোৱাৰে ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল তলৰ কমেন্ট বক্সত নিশ্চয়কৈ জনাব আৰু এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটি লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব